এভৰিৱান এটা বস্তু দেখাবৰ কাৰণে আপোনালোকক ভিডিঅ'টো কৰিছোঁ কি বস্তু জানানে এইটো চাওকচোন ইমান ধুনীয়া ফুলখিনি ফুলি আছে মই ভাবিলোঁ কি ফুল নাজানো বাট মই বুনফুল বুলিয়ে কওঁ আৰু ৰ'দটো চাওঁ গাইছ কিমান চুকাইছে এইটো ফালে চাওকচোন এইটো হোৱাইট এইটো মানে এইটো হোৱাইট এইটো পিংক আৰু এটা আছে য়েল্লো আৰু এটা আছে একদম ডাৰ্ক মানে ধুনীয়া দেখি আছে কি ক'ম আৰু গাইছ চাওকচোন ইমান ধুনীয়া দেখি আছে ফুলখিনি ফুলি আছে যে মানে ফুলখিনি ফুলিলে কি ক'ম আৰু গাইছ মানে ভাবিলোঁ কি এবাৰ আপোনালোকক দেখাই দিওঁ আৰু কি ফুল মই নামটো নাজানো বাট মই বুনফুল বুলি কওঁ আপোনালোকে জনাবচোন এইটো কি ফুল হয় কি বঢ়িয়া লাগিছে চাওকচোন গাইছ ভাবিছোঁ বাহিৰৰ পৰা নি ঘৰৰ ভিতৰতে থ'ম নেকি আৰু এইজনী মোক কৈ আছে মামী গোটেইখিনি নি কিনে ঘৰৰ ভিতৰত থৈ দিয়া সঁচাকৈ গাইছ কিন্তু গোন্ধ নাই জানানে কি ফুল মই নাম নাজানো আৰু দেই মই বুনফুল বুলিকৈহে জানো বুনফুল বুলিকৈ কওঁ বাট মোৰ তাত 4টা ধৰণৰ আছে এইটোতো হোৱাইট এইটো পিংক আৰু এটা আছে একদম ডাঠ পিংক এটা য়েল্লো আছে ইমান ধুনীয়া দেখিছে গোটেইখিনিয়ে ফুলি আছে মানে নাজানো আৰু বৰষুণ পৰিলে ফুলখিনি গোটেই ফুলি যায় যে বহুত বেছি ধুনীয়া দেখি চ' সেইখিনিয়ে আৰু দেখাবৰ কাৰণে ভিডিঅ'টো কৰিছিলোঁ বাই বাই গাইছ